হয় নমস্কাৰ কাৰ্বি আংলং টাইমছৰ সকলো দৰ্শকক আমি স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ ডিফুৰ ৰংনিহাং পথাৰ। ইয়াত আহিবলগীয়া উদ্দেশ্যটো এটাই হ'ল, আমি খুব একদম দুখেৰে আজি ইয়াত আমি উপস্থিত হৈছোঁ। আমাৰ মাননীয় সাংবাদিক শ্ৰী ছাইদুল ইছলাম ডাঙৰীয়া, তেখেতে দুদিনৰ আগত ছিকিম যাওঁতে তেখেতৰ যিসকল লোকসকল আছিল তেখেতৰ লগত ফুৰিবলৈ গৈছিলে। সেই যাওঁতে এটা দুৰ্ঘটনা বুলি আমি ভাবোঁ যে তেখেতৰ চিজাৰ এটেকত তেখেতৰ মৃত্যু হয়। মৃত্যু হোৱাৰ লগে লগে তেখেতক যোৱাকালি দিনাখন তাতেই পষ্টমৰ্টেম কৰে। পষ্টমৰ্টেম কৰি পেলাই আজি তেখেতৰ মৃত্যুদেহ বা ডেড বডিটো আজি তেখেতৰ ঘৰত ডিফু ৰংনিহাং পথাৰত তেখেতৰ ঘৰ, তাত আজি ঘূৰাই আনিছে। তাকে সেয়া আমি চাবলৈ আহিছোঁ। তেখেতে এজন মহান ব্যক্তি আছিলে, এজন লেখক। তেখেতে লিখি খুব ভাল পায়। লগতে তেখেতে বিভিন্ন ধৰণৰ নিউজ চেনেলত কৰিছিলে, যেনেধৰণৰ অসম টাইম পোষ্ট, লগতে ETV ভাৰত আৰু গণ অধিকাৰ পেপাৰ, আৰু তেখেতৰ নিজৰো এটা চেনেল আছিল। তেখেতে বহুত ছিনিয়ৰ সাংবাদিক আছিলে, বহুতখিনি তেখেতে কৰিলে, বহুতখিনি আমাক শিকালে, আমি শিকিব পালোঁ। তেনেধৰণৰ ব্যক্তি চাগে আমি সহজে আমি ঘূৰাই নাপাম। আৰু সেই অন্তিম সময় আজি আমি ইয়াতে আহি পেলাই তেখেতৰ লগত থাকিবলৈ চেষ্টা কৰিছোঁ। আমি আপোনালোকক গোটেইখিনি শস্য দেখুৱাম। ইয়াত যি আমি আপোনালোকক দেখুৱাব পাৰোঁ গোটেইখিনি যাতে আপোনালোকে চায় আৰু কয়, আপোনালোকে মনৰ কথা কওক যে ব্যক্তিজন কেনেকুৱা আছিল। নিশ্চয় বহুতে চিনি পাব মই জানো, সেয়ে আপোনালোকে ভিডিঅ'টো পুৰা চাব।